এতিয়া এইটো সাধাৰণতে আমাৰ যিটো মৰল বুলি কোৱা হয় মৰলটো এতিয়া প্ৰস্তুত কৰা হৈছে সজাই মেলি হৈ গ'ল এতিয়া ইতিমধ্যে সজাই মেলি হৈছে আমি চাকিৰ পৰা আৰম্ভ কৰি গোটেই মৰলটো সজাই মেলি বিভিন্ন ৰঙেৰে 8টা ৰঙেৰে আমি ৰঙৰ সমাহাৰে তাৰমানে আমি সুন্দৰকৈ সজালোঁ সজোৱাৰ পিছত এতিয়া চাকি বন্তি সম্পূৰ্ণৰূপে চাকি কলপুলি সম্পূৰ্ণৰূপে সঁফুৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ যিবিলাক নৈবেদ্য লাগে খৰাহি এইপাকত চাকি জ্বলোৱাৰ পাছ মুহূৰ্ততে তেতিয়া আমি গোটেই মাংগলিক কাৰ্যসূচীটো আমি আৰম্ভ কৰিম আৰু এইফালে আগফালে থকা সেই শৰাইখনক কি বুলি কয় এইখন পেং কাকা বুলি কয় এইখনে হ'ল আহোমসকলৰ টাই আহোমসকলৰ ডাঙৰ পুথি যিখনকে আমি পেং কাকা বুলি কওঁ এনেই গাইছে মানে জোন পিন্ধাবলৈ মানুহ আহিছে আৰু এতিয়া এইখিনি দৰাঘৰ মানুহ আহিছে এতিয়া গাইছে মানে কইনা ধৰা আৰু কইনা একদম মজা আছে বহি আছে ঐ মেকআপ কেই কেজি কৰিলি হে 10 কেজি মান কৰিলি এই বঢ়িয়া ফকতীয়া লাগিছে একদম ফকতীয়া লাগিছে বঢ়িয়া লাগিছে अरे कहना क्या चाहते हो মই মানে এতিয়ালৈকে ৰেডি হোৱা নাই গা চা ধুই লগে দেই কালিৰ পৰা গায়ে ধোৱা নাই মই হে গাইছ হাই হেল্ল' নমস্কাৰ আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু গাইছ মানে কি ক'ব ৰাতিপুৱা একদম কাম ইমান কৰিব লগা হৈছে নহয় একদম তথাপি পোৱা নাই ৰাতি 3টা বজাত শুলোঁ আকৌ 7টা মানত উঠিব লগা হ'ল এতিয়া উঠি মেলি কিবা কিবি কাম চাম কৰোঁতে মানে টাইমে পোৱা নাই ব্লগটো ষ্টাৰ্ট কৰিবলৈ ডিব্ৰুগড় গ'লোঁ তাৰপৰা আহি মেলি এতিয়া গা পা ধুলোঁ এতিয়া অলপ মানে এইফালে ওলাই আহিছোঁ এই পাৰ্চেল এটা আহিছে তাকে নিবলৈ বুলি আহিলোঁ এতিয়া নি মেলি বিয়া মণ্ডপত লগ পাই আছোঁ দেই মানে এইফালে বনোৱা মেলা চলিলে আৰু এইফালে চাওক একদম গাহৰিটো মেইন আৰু দেই বনাই মেলি ৰেডি হৈ গ'ল পূৰা তাৰমানে চব থৈ দিয়া হৈছে আৰু বঢ়িয়াকৈ এনেই ভাত কিবা কিবি আছে আৰু এইফালে খোৱাটো এইফালে দিছে এইফালে হাত ধুবলৈ আৰু দেই আলহীসকল বহি আছে আৰু বহিছে ন হয় বহিছোঁ দেই বহি আছোঁ আপুনি ক'ৰ পৰা আহিছে মই জকাই ৰিঙাজান এইফালে মানে আলহীবিলাক বহিছে আৰু য'তে বহা হৈ আছে আৰু এইফালে কইনা মণ্ডপ হেল্ল' বাইদেউ ৱাও আমাৰ মানে পোৱালীজনীও একদম মেখেলা চাদৰ পিন্ধিছে আৰু এইজনী আমাৰ মুনু এই কান্দুৰীজনী আজি একদম মানে ধুনীয়া হৈ গৈছে দেই এই ক'ৰ ছোৱালী এজনী ক'ৰ ছোৱালী চিনিয়ে পোৱা নাই দেই আজি আৰু এইজনী আমাৰ মক্কেল কইনাজনী আজি পাগলী গতে নাই লগা আজি মানে আজি মানে বেছি পাগলী গতে লাগিছে একো ধুনীয়া নহয় তই পাগলী নিচিনা লাগিছে ঐ প্ৰেজেণ্ট কি উঠিলে নেকি ন ঐ প্ৰেজেণ্টখিনি 50% কৰিম দেই তই আধা লৈ মই ঢালিম হে তই আধা লৈ মই ঢালিম আকৌ হ'ব নাই এয়াৰ লগত কৰিব লাগিব তোৰ লগত নহ'ব এয়াৰ লগত কৰিব লাগিব দিবি দেই তোৰ 50% মোৰ 50% বেছি অলপ মানে একদম আজি প্ৰফেচনেল হ'ব কেমেৰা একদম মানে এইবিলাক আনি থৈ দিছোঁ আৰু দেই নামবিলাক নেজানো দেই আনি মেলি থৈ দিছোঁ আৰু এই দাদাকেইজন আছে সিহঁতক ক'ত গ'ল জানো ভাত খাই আছে সিহঁতকো দেখাই আছোঁ মানে চিনাকিটো কৰি দিওঁ আৰু ন ক'ত গ'ল জানো দাদাকেইজন ভাত খাইছিলে এইফালে গ'ল ক'ত গ'ল আমাৰ এই দাদাসকল মানে একদম সৰু ল'ৰা নিচিনা একদম গাড়ীৰ লগত খেলি আছে পুৰা মানে এই গাড়ী আজি প্ৰথম উঠি পাইছোঁ এনেকুৱা ভাল লাগিছে মানে অলপ আৱাজটো দিলে ভাল লাগিব कौन है ये लोग कहाँ से आते हैं কাজিয়া হৈ গৈছে নেকি কিবা হে কাজিয়া নাই হোৱা নেকি কাজিয়াটো নাই হোৱা ন গাহৰি খাবই মানে ন মানে একদম পুৰা আজি মেখেলা চাদৰ পিন্ধিলে আপুনি কেলে মেখেলা চাদৰ কেলে পিন্ধিছা তুমি আজি ডাঙৰ বাই বিয়া থকাৰ কাৰণে মানে মেখেলা চাদৰ পিন্ধিছা ৱাহ দেই ধুনীয়া লাগিছে দেই
গাইছ আপোনালোকে ক'ব কমেণ্টত কেনেকুৱা লাগিছে আমাৰ মুনুজনীক প্ৰেজেণ্ট দিছে টানি টানি লৈ লৈছে বৰ বেয়া ল'ৰি মানে গাইছ মানে কি ক'ব চকলং বিয়া পাতিব যে ইয়াতে মানে মণ্ডপ সজাব আৰু কিবা হোম পুৰে নে কি বুলি কয় ইয়াত জুই চুই জ্বলাই মানে কৰিব আৰু দেই অলপ পাছত কি হয় দেখাই আছোঁ দাদা এজন আছে ফটোগ্ৰাফাৰ বঢ়িয়া ফটোগ্ৰাফাৰ কৰে দেই আৰু এইফালে এজন আছে দাদা কেনেকুৱা লাগিছে এবাৰ আৰু আপুনি কি ফটো নাই মাৰা নেকি তুলি আছোঁ অলপ আৰু আমনি লাগিছে এতিয়া আমনি লাগি গৈছে গৰমটোৰ কাৰণে আমনি লাগিছে আপোনাৰ আমনি নাই লগা নেকি মোৰ বহুত ভাল লাগে ন আমনি নালাগে মানে বঢ়িয়া জলকীয়া 1 পোৱা মান লৈ লৈছে দেই খাবৰ কাৰণে ইমান জলকীয়া ভাল পায় নেকি আপুনি হে নিশ্চয় আৰু অলপ দি দিব লাগে জলকীয়া অলপ কমেই হৈছে আপুনি জলকীয়া নাই খোৱা নেকি ন জলকীয়া খাব নোৱাৰে এইফালে জলকীয়া নাই খোৱা মানে সি একদম পূৰা সৰহকৈ লৈ লৈছে সেই জলকীয়া পূৰা এদিনে খাব ভালকৈ খাব মানে কাইলৈ ৰাতিপুৱা একো প্ৰব্লেম নহয় নেকি একো প্ৰব্লেম নহয় ইমান মইতো এটাই খাব নোৱাৰিম চাগে এখেতে মানে একদম এপোৱা লৈ লৈছে চকলং বিয়া কৰাবলৈ ৰেডি কৰা হৈছে এতিয়া এইটো সাধাৰণতে আমাৰ যিটো মৰল বুলি কোৱা হয় মৰলটো এতিয়া প্ৰস্তুত কৰা হৈছে আৰু এই মৰলটো এতিয়া বালিৰে প্ৰস্তুত কৰা হৈছে তাৰ ওপৰত আমি বিভিন্ন 8টা ৰং থাকিব গতিকে 8টা ৰঙেৰে আমি তাক সুন্দৰকৈ সজাম যাতে 100 এগছ চাকি ইয়াত বহে ইয়াতে বহিব 100 এগছ চাকিও ইয়াতে বহিব গতিকে সেই 100 এগছ চাকি বহিব পৰাকৈ গোটেই 8কোণীয়াকৈ গোটেই আমাৰ মৰলটো প্ৰস্তুত কৰা হৈছে এতিয়া এইটো মৰল বুলি কয় চাওক এইটো মানে বালি দি বনোৱা হৈছে এইটো মৰল বুলি কয় 100 এখন চাকি জ্বলাব 100 এখন বৰষুণ চকন নাই দিয়া ধৰিছে বৰষুণ ছাতি লৈ কিনে ফটো মাৰিছ এইবোৰ ডিজাইনৰ ছাতি বুলি কয় ন আমি নাই দেখা নহয় আজিহে দেখিছোঁ আমাৰ চিষ্টাৰ একদম এখন 1 কেজি মান গধুৰ একদম সেইটো খোপাটো লগাইছে এইটো মাথাটো গধুৰ লাগিছে নে হে ন মাথা গধুৰ লাগিছে নে কেনেকৈ দাঙি আছে ইমান গধুৰ এই ডাঙৰ মাত্ৰ মই থাকি গ'লোঁ নেকি এইটো ছাতিৰ লগত মানে ফটো নেমাৰিলোঁ দেই তুমি মাৰিলা নাই নাই মৰা এই আহোম ছোৱালী হৈ জানিব লাগে ন কি হয় নামটো কি হয় কইনা আৰু কইনা ধৰাজনী একদম মনে একদম ৰুম এটাত সোমাই মেলি একদম ভাত খাই আছে একদম মনে ভাত খাই আছে দেই মই ফটো কি ফটো টাইমে নাই ফটো মাৰিবলৈ মই কি ক'লোঁ এহেঁতি একদম DSLR ফটো মাৰিছে মোৰ নিচিনা ফকতে মোবাইলতো ক'ত ফটো মাৰিব হয় নাই এহেঁতি একদম মোৰ মানে DSLR হেভিকৈ ফটো মাৰিছে খাইছনে মাংস খাইছ এই ক'বলৈ পোৱা নাই ইমান খাইছে মানে তই মুখত একদম ভৰাই দিছে একদম হেঁচি খাইছে তই এখন সোণ পিন্ধি আছ ৱাও জিলিকিছে কেনেকৈ সোণ পিন্ধিছে দেই একদম পুৰা জিলিকি আছে দূৰৰ পৰা মই যাওঁকৈ পাই যাওঁকৈ দেখি জ্বৰ উঠিছে আৰু এইটো চাওক এইটো একদম সোণৰ ডায়মণ্ড লগোৱা এইটো কি বুলি কয় এইটো বেগটোৰ নাম কি বুলি কয় এই বেগটো কি বুলি কয় সোণৰ বেগ নহয় এইটো এনেই নামটো কি বুলি কয় লাখটকীয়া বেগ এইটো চাওক আমাৰতো এইবোৰ কপালে নাই আৰু ল'বলৈ সেইকাৰণে আৰু দেখিছোঁ আৰু এনেকৈ আৰু দেই আৰু এতিয়া ৰং দিয়া হ'ব এইখিনি আটা চাগে আটা দি দিছে আৰু এইবিলাক ৰং আনিছে এই ৰংখিনি দি দিয়া হ'ব ইয়াত বঢ়িয়াকৈ কালাৰ চালাৰ দি মেলি মানে বঢ়িয়াকৈ বনাই দিছে আৰু এইবিলাক চাকি ৰেডি কৰিছে 100 এখন জ্বলাব যিহেতু বহি গেলাই দিলে আৰু মইহে বহা নাছিলোঁ এতিয়া মানে ময়ো অকণমান বহি চাওঁ টেষ্টটো কৰি চাব লাগে হয় নাই
गजब बेइज्जती है এইফালে কেইজনী চিষ্টাৰে আৰু দেই চাকিখিনি তেল চেল দি মানে বঢ়িয়াছে ৰেডি হৈ গ'ল আৰু দেই অকল জ্বলাব লাগে ইয়াতে জ্বলাব এইফালেও লাহেকৈ ৰেডি হৈ গৈছে আৰু অলপ কিবা কিবি কৰিব আছে চাগে কাৰেণ্টটো আহি গ'ল এতিয়া মানে লাইট চাইট জ্বলি গ'ল আৰু এতিয়াহে প্ৰফেচনেল ফটোগ্ৰাফাৰ লাগিছে দাদা এতিয়া ভাল লাগিছে নে বেয়া লাগিছে কি মানে কাৰেণ্টটো আহি গ'ল যে একদম বঢ়িয়া এতিয়া বহুত শান্তি এতিয়া শান্তি ন এতিয়া মানে একদম মানে মাৰি মেলি হুক পাব আৰু এতিয়া অথনিৰ মানে কাৰেণ্টটো নাছিলে যে ইমান মানে ভাল লগা নাছিলে আৰু পুৰা প'ষ্ট দি আছে এইফালে ঢোল আৰু এইফালে পেপা বঢ়িয়া আছে ৰেডি হৈ ৰহাহে আৰু দেই এইফালে লাহে লাহে ৰেডি হৈ গৈছে আৰু দেই চাকিবিলাকো ইয়াত বঢ়িয়াছে থৈ দিছে আৰু দিবলৈ আছে চাগে ইয়াত এখন চাকি জ্বলিব যিহেতু শৰাই চৰাই পূৰা সজাই মেলি ৰেডি হৈ গ'ল আৰু এতিয়া কি কৰিব লাগে মই নাজানো সজাই মেলি হৈ গ'ল এতিয়া ইতিমধ্যে সজাই মেলি হৈছে আমি চাকিৰ পৰা আৰম্ভ কৰি গোটেই মৰলটো সজাই মেলি বিভিন্ন ৰঙেৰে 8টা ৰঙেৰে আমি ৰঙৰ সমাহাৰে তাৰমানে আমি সুন্দৰকৈ সজালোঁ সজোৱাৰ পিছত এতিয়া চাকি বন্তি সম্পূৰ্ণৰূপে চাকি কলপুলি সম্পূৰ্ণৰূপে সঁফুৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ যিবিলাক নৈবেদ্য লাগে খৰাহি মানে এইটো আখৈ ফুল হেংদাং এইফালে পেংকাকা আৰু যিখিনি আমাৰ যাৱতীয় দ্ৰব্য লাগে সমগ্ৰ আমি সম্পূৰ্ণৰূপে ৰেডি কৰি ল'লোঁ এতিয়া অলপ পাছতে যেতিয়া আমাৰ মাজত দৰা আহি পাবহি গতিকে দৰা আহি পোৱাৰ পাছতে তেতিয়া আমাৰ কইনাঘৰৰ পৰা তেতিয়া বন্তি প্ৰজ্বলন কৰা হ'ব বন্তি প্ৰজ্বলনটো মানে তেতিয়া কৰা হ'ব তেতিয়াহে কৰা হ'ব 101 চাকি 101 গছ চাকিৰে তেতিয়াহে বন্তি প্ৰজ্বলন কৰা হ'ব সেই 101 গছ চাকি জ্বলোৱাৰ পাছ মুহূৰ্ততে তেতিয়া আমি গোটেই মাংগলিক কাৰ্যসূচীটো আমি আৰম্ভ কৰিম আৰু এইফালে আগফালে থকা সেই শৰাইখনক কি বুলি কয় এইখন পেংকাকা বুলি কয় এইখনে হ'ল আহোমসকলৰ টাই আহোমসকলৰ ডাঙৰ পুথি যিখনকে আমি পেংকাকা বুলি কওঁ এনেই যেনেকৈ হিন্দুসকলে ভাগৱত বুলি কয় এতিয়া আহোমসকলে আমাৰ এখন পেংকাকা লিট লাই পেংকাকা বুলি কয় সেই লিট লাই পেংকাকাখন আমি থাপবাই কৰিছোঁ আৰু ইয়াত এখন থাপবাই কৰাৰ পিছতে আমি গোটেই মংগলিক কাৰ্যসূচীবিলাক আমি আৰম্ভ কৰিম আৰু এইখনকে সাক্ষী কৰি এই লিট লাই পেংকাকাকে আমি সাক্ষী কৰি মেলি আমাৰ গোটেই আজি এই চকলঙৰ বিধিটো গোৱা হ'ব চকলং গোটেই পৰম্পৰাটো কৰা হ'ব প্ৰাণৰু লেংডন খাওখাম জাচিং খোৱা টাইকোম মুটকোম সকলোৰে জন্মিং লৈ এই গোটেই অনুষ্ঠানটো পৰিচালনা কৰা হ'ব ধন্যবাদ গম পালেনে মানে আহোমৰ টাইমসকলৰ বিয়া কৰাবলৈ কাৰণে কি কি সামগ্ৰী লাগে যদি আপোনালোকে কৰাম বুলি ভাবিছে তেনেহ'লে আৰু এইবিলাকে লাগিব আৰু দেই মামী আলহী আহিছে দেই দৰা ঘৰ মানুহ আহিছে দৰা ঘৰ মানুহ আমি মানে জেং চেং দিছোঁ আৰু দেই ঐ বিহু এটা দৰা নহয় সেইটো ফুল এটা দামো নাম্বাৰ 1টো পুটুককৈ গেছ মানে বিয়া গোটেই ভিডিঅ'টো দিলে মানে বহুত দীঘল হৈ গৈছে সেইকাৰণে এইটো ভিডিঅ' দৰা সোমোৱাৰ পৰা
মানে যিহেতু আমি আগভেটিছিলোঁ যে তাৰ পৰা এইটো এটা কৰি দিছোঁ। তাৰপিছত আকৌ নেক্সট তেওঁ দৰাজনক ভৰি ধোৱাৰ পৰা এটা ভিডিঅ' কৰি দিম, আপোনালোকে চাব। চকলং বিয়া তাতহে কেনেকৈ পাতে আপোনালোকে তাতহে ভালকৈ দেখা পাব দেই।